নমস্কাৰ সকলোকে সুমকেজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালো আৰু এনেই ঘৰত আছিলোঁ গতিকে এটি ভিডিঅ' বনাই দিলোঁ। ভিডিঅ'টিৰ শেষত এটি বস্তু দেখাম, আপোনালোকে ক'বচোন এইটো বস্তু আপোনালোকৰ সেইফালে আছেনে বা কোনোবাই বনাই আছে নেকি ক'বচোন, আৰু ভিডিঅ'টো শেষলৈকে চাব। বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। মই এফালৰ পৰা আহি আছোঁ আৰু আহি পাই গ'লোহি ঘৰত বহুতে বৰটেঙা কাটি আছিল, অলপ খাই লওঁ, তাৰপিছতে আকৌ কণ্টিনিউ কৰিম, চাই যাব। হৈ গ'ল পূৰা খাই মেলি, আৰু এতিয়া বলক ভিতৰলৈ যাওঁ। মায়ে কিবা কিবি লিখি আছে, কি লিখি আছে দেখুৱাম বলক। আৰু মায়ে লিখি আছে বৰ্তমান হৰিনাম কীৰ্তনৰ নাম বুলি পেলাই কৈছে। কীৰ্তনৰ নাম আগতেও হেনো লিখিছিল, এয়া নিগনিয়ে খালে বেয়া হৈ গ'ল, সেইবাবে এতিয়া আকৌ লিখিছে। এইবাৰখিনি ভালকৈ থ'ব লাগিব আৰু তেতিয়া নিগনিয়ে নাখায়। এটা কথা জনাবচোন, আখৰখিনি কেনেকুৱা লাগিছে? মোৰ মাৰ হয় আখৰখিনি, মোতকেতো বহুতেই ভাল হয়। মায়ে লিখি থাকক আৰু ডিষ্টাৰ্ব নিদিওঁ। এতিয়া বলক, মই ভিডিঅ'টোৰ আৰম্ভণিতে যে কৈছিলোঁ এটি বস্তু দেখাম বুলি, শেষত বলক দেখাই আছোঁ। হয়, ঝাৰু হয়, সকলোৰে ঘৰত ব্যৱহাৰ হৈ থাকে। এইটো বস্তু সৰুৰে পৰা দেখি আহিছোঁ, বৰ্তাই এনেকৈ থাকে আৰু বেছিব নিয়ে, অলপ দেখাই দিলোঁ। আপোনালোকৰ সেইফালে যদি এনেকৈ ঝাৰু কথা মানুহ আছে তো কমেণ্ট কৰি জনাবচোন। মই সৰুৰে পৰা দেখি আহিছোঁ এনেকৈ ঝাৰু কথা, কেনেকৈ আনি শুকুৱাই কেনেকৈ নিয়ে এটা ঝাৰু প্ৰস্তুত কৰে, সকলোবোৰ দেখি আহিছোঁ। তো এনেই অলপ দেখাই দিলোঁ আৰু জনাবচোন। সৰু এটি ভিডিঅ' হয় আৰু এনেই দেখাই দিলোঁ, জনাবচোন কেনেকুৱা পালে। আৰু আজিলৈ ভিডিঅ'টো সামৰি দিওঁ আৰু আপোনালোকে ভিডিঅ'ত লগ পাম নিশ্চয়, যদি থাকোঁ ভালে নহ'লে। আৰু আজিলৈ বাই বাই।